Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ বিহু আৰু আপোনালোকক সকলোকে হেপী বিহু মোৰ ফালৰ পৰা বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকক সকলোকে। আৰু মই এতিয়া বাইহেতৰ ঘৰতে আছোহি। বাইহেতৰ আগফালে পথাৰতে আজি ভোজ খাব সকলোৱে মিলি পিনানি। আৰু এয়া দেখিছেনে সকলোবোৰ পাতি থৈছে। এইবাৰ মানে অলপ সৰুকৈ পতা হ'ল, কিয়নো ভাগৱত চলি আছিলে যে, সেইবাবে মানুহবোৰে ইমান সময় নাপালে। যোৱা বছৰ মানে চব বছৰ বহুত ডাঙৰকৈ পতা হয়, এইবাৰ পাতিছে হ'লেও মই ৰাতি হ'লেও আপোনালোকক দেখাম আজি আমি কি কৰিলোঁ। আৰু এতিয়া দিনৰ পৰাই এয়া আৰম্ভ হৈয়ে গ'ল ভোজৰ বাবে। চবেই সকলোৱে মিলি কাম কৰি আছে, শাক চাক কাটি আছে বাইহেঁতি, আৰু আমি কিজনী এয়া ওলাই গৈছোঁ ঘৰৰ পৰা। আৰু দেখিছেনে ইমান মানুহ আহিছে। এতিয়া বেছি টাইম হোৱা নাছিলে, এতিয়া 11-12টামান বাজিছিলে চাগে। আৰু এই সকলোৱে মিলি শাক চাক কাটি আছে। এয়া মেজি সৰুকেই পাতিছে, কিন্তু ধুনীয়া লাগিছে। আৰু লাহে লাহে মানুহবোৰ আহি পিনে এয়া দেখিছেনে বেছিকৈ হৈছে মানুহ। আৰু লাহে লাহে গধূলিলৈকে আৰু মানুহ আহি যাব। এতিয়া বেছি মানুহ অহা নাই, আমি মানে ওলাই মেলি আহিলোৱেই। বাইহেতৰ ঘৰৰ সন্মুখতে পাতিছে যে, সেইবাবে এয়া ময়ো ওলাই আহি গ'লোঁ পোৱালীজনীৰ লগত। আমি দুজনী লগতে আহিছোঁ, বাৰ দিনা আগতে আহিলে ডাঙৰজনী, আৰু পোৱালিটোতে খেলি আছে। সৰু পোৱালিবোৰ বেছি উৎপাতে ধৰি নাথাকে জানো এনেকুৱা সময়ত, বিহু চিহু হ'লে তো দৌৰমৰি এই সেনেকৈ দৌৰ মাৰি আছে চাগে ক'ৰবাত। আৰু এয়া সৰু সুৰাকৈ ভেলাঘৰ বনাইছে। পোৱালীকেইটাই দেখিছেনে কেনেদৰে শুই আছে ভেলাঘৰটোৰ ভিতৰত। আৰু এয়া ভকত আহিছিলে, ভকতে মানে ইয়াত সেৱা কাঢ়িছে সকলোৱে, আৰু প্ৰসাদ দিবৰ বাবে আমি ইয়াত বহি আছোঁ গোটেইখিনি প্ৰসাদ খাবৰ বাবে। আমাৰ তাত পিছে এনেকৈ ভকত মতা নহয়, ইয়াত প্ৰসাদো দিয়ে। আৰু এয়া জুই জ্বলাই সকলোৱে বহি আছে। বহুত ঠাণ্ডা পৰিছিলে, পিছে ৰ'দ দিয়া নাছিলে যে, সেইবাবে সকলোৱে চুৱেটাৰ পিন্ধি আছে। বহুত বেছিয়ে ঠাণ্ডা পৰিছিলে, অলপো ৰ'দ ওলোৱা নাছিলে। আৰু এয়া সকলো আহি গ'ল, এহেঁতি মোৰ সমনীয়াই হয়। আৰু আমাৰ এই পোৱালীজনীক দেখিছেনে, তাই বোলে নাচিব। গধূলি হ'ল এতিয়া, আমি ভাত চাত তাত খাই মেলি ঘৰলৈ আহিলোঁ। আৰু এইক ময়ে পিন্ধাই দিলোঁ কাপোৰ, মানে চাদৰ মেখেলা মই পিন্ধাই দিছোঁ। সৰু পোৱালীবোৰক মই ইমান ভালকৈ পিন্ধাব নাজানো, এইকো পিন্ধাই দিছিলোঁ। দুজনীয়ে বোলে কিবা নাচিব এতিয়া। তাৰপাছত সিহঁতিও নাছিলে আৰু আমিও পূৰা নাচিলোঁ, বহুত এনজয় কৰিলোঁ। চবেই মিলি পেলাই বহুত নাচিলোঁ। ৰাতি 11-12টালৈকে আমি নাচিয়ে আছিলোঁ। আৰু মানুহবোৰ আছিলে, কিন্তু আমি ৰাতি গুচি আহিলোঁ নাচি মেলি। বেছি টাইম হৈ গৈছিলে যে, টোপনিও ধৰিছিলে আৰু ভাগৰো লাগি আছিলে। আৰু সকলোৱে বহুত ফূৰ্তি কৰিলোঁ, কিন্তু সঁচাকৈ মই এবাৰ বিহু কেতিয়াও নাপাহৰোঁ। ইমান ফূৰ্তি কৰিলোঁ যে, বহুত ভাল লাগিলে মোৰ ইয়াত। এতিয়া মই আহি ঘৰ পালোহি, মানে আজি 10টা নে 11টা বাজিলে। এতিয়া মই টাইমটো ভালকৈ চোৱা নাই, কিন্তু বহুত ফূৰ্তি কৰিলোঁ আজি আমি। বাহিৰত এতিয়াও সিহঁতি ফূৰ্তি কৰি আছে, গান গাই আছে, নাচি আছে, কিন্তু বহুত ভাগৰ লাগিলে যে, সেইবাবে আমি গুচি আহিলোঁ পোৱালীকেইজনী আৰু মই। বাইহেঁতি ইয়াত বাহিৰত নাচিয়ে আছে। আৰু আজিলৈ আহিছোঁ, আৰু আপোনালোকক সকলোকে আকৌ বিহুৰ শুভেচ্ছা জনাইছোঁ মই। আৰু আজিলৈ আহিছোঁ, বাই বাই। আপোনালোকক মই মোৰ নেক্সট ব্লগত লগ পাম।